Hi friend, good morning. এয়া ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছোঁ। মটৰ আলু তৰকাৰী লগত বিলাহী দিছোঁ, আদা নহৰু বটা দিছোঁ, পানী দি কুকাৰত 3টা হুইচেল লগাম। আপোনালোকে ব্ৰেকফাষ্ট কৰিলেনে জনাবচোন। এয়া বইল হৈ গ'ল। তৰকা লগাবৰ বাবে পাঁচফোৰণ, তেজপাতা, পিঁয়াজ, জলকীয়া কাটি অলপমান ফ্ৰাই কৰি ল'ম। লগত দিয়া বিলাহীখিনি আৰু আলু মটৰখিনি একেলগে অলপমান ভাজি বইল কৰোঁতে যিখিনি পানী ব্যৱহাৰ কৰিছিলোঁ সেইখিনি পানী ইয়াতে আকৌ ব্যৱহাৰ কৰিম। পানীখিনি দিয়াৰ পিছত কিছু সময় উতলিব দিম আৰু কিছু সময় উতল অহাৰ পিছত ৰেডি হৈ যাব আমাৰ মটৰ আলু তৰকাৰীখিনি। এয়া হৈ গ'ল। শেষত অলপমান মান ধনিয়া কাটি দিছোঁ যাতে অলপমান ধুনীয়া গোন্ধায়। তৰকাৰীৰ লগত খাবৰ বাবে মই বনাইছোঁ আজি পৰঠা। পৰঠাখন এটা বেলেগ শ্বেপত বনাইছোঁ, ট্ৰাইএংগল শ্বেপত। চাবচোন কেনেকৈ বনালোঁ, বৰ ভাল লাগে এনেকৈ বনাই, খাই চাবচোন। ট্ৰাইএংগল শ্বেপত পৰঠা বনাইছোঁ, এয়া দেখিছেনে। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি ফুলি উঠিছে পৰঠাখিনি। এনেকৈ বনাই খাই চাবচোন আপোনালোকেও ব্ৰেকফাষ্টত, বৰ ধুনীয়া লাগে খাবলৈ। মটৰ আলু তৰকাৰীৰ লগত একদম মজা লাগে। এয়া হৈ গ'ল আমাৰ ট্ৰাইএংগল শ্বেপত বনোৱা পৰঠা। মানুহজন ডিউটিত যায় যিহেতুকে তেওঁক ৰাতিপুৱাৰ ভাগত কিবা এটা নহয় কিবা এটা বনাই খুৱাবলগীয়া হয়। সেয়েহে আজি বনালোঁ পৰঠা, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ, সুপ্ৰভাত।